পৃথিৱীৰ ধৰাপৃষ্ঠৰ প্ৰায় ৭১% জলভাগে আৱৰি আছে। ইয়াৰে ৯৭.৩% সাগৰ মহাসাগৰে আৰু বাকী ২.৭% হ্ৰদ, নদী, ভূগৰ্ভৰ জল আদিয়ে আৱৰি আছে। পৃথিৱীৰ মহাসাগৰ ৫খন: প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ, ভাৰত মহাসাগৰ, উত্তৰ মহাসাগৰ আৰু দক্ষিণ মহাসাগৰ। কোনো পণ্ডিতে অৱশ্যে পৃথিৱীত ৩খনহে মহাসাগৰ আছে বুলি ক'ব খোজে। তেওঁলোকৰ মতে উত্তৰ মহাসাগৰ প্ৰশান্ত আৰু আটলান্টিক মহাসাগৰৰ অংশ আৰু দক্ষিণ মহাসাগৰ প্ৰশান্ত, আটলান্টিক আৰু ভাৰত মহাসাগৰৰ অংশ। গতিকে বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আমাৰ মহাসাগৰ কেইখনৰ বিষয়ে আলোচনা কৰোঁ আহকচোন। ১ নম্বৰ, প্ৰশান্ত মহাসাগৰ। প্ৰশান্ত মহাসাগৰ বিশ্বৰ বৃহত্তম মহাসাগৰ। মহাসাগৰখনৰ কালি প্ৰায় ১৬,৫৭,৬০,০০০ বৰ্গ কিলোমিটাৰ, গড় গভীৰতা ৪,১৮৮ মিটাৰ। ভূপৃষ্ঠৰ প্ৰায় ৩৫% স্থান প্ৰশান্ত মহাসাগৰে অধিকাৰ কৰি আছে। মুঠ জলভাগৰ ৪৫% আছে এই মহাসাগৰতে। আলাস্কা উপসাগৰ, বেৰিং প্ৰণালী, কেলিফৰ্ণিয়াৰ উপসাগৰ, ওখটস্ক সাগৰ, চীন সাগৰ, জাপান সাগৰ আদি প্ৰশান্ত মহাসাগৰৰ অংশ। ২ নম্বৰ, আটলান্টিক মহাসাগৰ। আটলান্টিক মহাসাগৰ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ। তাৰ কালি ৮,২৪,৩৯,৭০০ বৰ্গ কিলোমিটাৰ। উপকূলৱৰ্তী নিৱেশিকা আৰু উপসাগৰক লৈ মহাসাগৰখনৰ মুঠ কালি প্ৰায় ১০,৬৪,৬৩,০০০ বৰ্গ কিলোমিটাৰ। গভীৰতা গড়ে প্ৰায় ৩,৭৫৬ মিটাৰ। মহাসাগৰখনৰ গভীৰতম স্থান পুবেৰ্টো ৰিক'ৰ উত্তৰে অৱস্থিত। গভীৰতা ৮,৩৮৫ মিটাৰ। এই মহাসাগৰে ধৰাপৃষ্ঠৰ প্ৰায় ২৩.৯% আগুৰি আছে। ইয়াৰে দুকাষে থকা বাল্টিক সাগৰ, ভূমধ্যসাগৰ, কৃষ্ণ সাগৰ, কেৰিবিয়ান সাগৰ, মেক্সিকো উপসাগৰ, উত্তৰ সাগৰ আদি সাগৰ উপসাগৰবোৰক আটলান্টিকৰ অংশ বুলি ধৰা হয়। ৩ নম্বৰ, ভাৰত মহাসাগৰ। ভাৰত মহাসাগৰ পৃথিৱীৰ তৃতীয় বৃহত্তম মহাসাগৰ। মহাসাগৰখনৰ কালি প্ৰায় ৭,৩৪,২৬,০০০ বৰ্গ কিলোমিটাৰ, গড় গভীৰতা প্ৰায় ৩,৪০০ মিটাৰ। এই মহাসাগৰে ভূপৃষ্ঠৰ প্ৰায় ২০.৩% জুৰি আছে। বংগোপসাগৰ, আৰৱ সাগৰ, লোহিত সাগৰ, পাৰস্য উপসাগৰ আদি ভাৰত মহাসাগৰৰ অংশ। ৪ নম্বৰ, উত্তৰ মহাসাগৰ। উত্তৰ মেৰুৰ চাৰিওকাষে অৱস্থিত বৃহদাকাৰ মহাসাগৰকে উত্তৰ মহাসাগৰ বা সুমেৰু মহাসাগৰ বুলি জনা যায়। মহাসাগৰখনৰ কালি ১,৪০,৮৯,৬০০ বৰ্গ কিলোমিটাৰ। ইয়াৰ গভীৰতা ৫,৪৫১ মিটাৰ। মহাসাগৰখনৰ অধিকাংশ অঞ্চল বছৰৰ ১২ মাহেই বৰফেৰে আবৃত হৈ থাকে। চুটি গ্ৰীষ্মকালত ইয়াৰ বৰফ কিছু গলে আৰু সেইবোৰ প্ৰকাণ্ড একোটা বৰফৰ স্তূপৰ ৰূপত আটলান্টিক মহাসাগৰত পৰেহি। সমগ্ৰ অঞ্চলটো শীতকালছোৱা অন্ধকাৰ আৰু গ্ৰীষ্মকালছোৱা একেৰাহে দিন। ৫ নম্বৰ, দক্ষিণ মহাসাগৰ। এণ্টাৰ্কটিকা বা কুমেৰুৰ চাৰিওফালে থকা বিশাল জলভাগক দক্ষিণ মহাসাগৰ বোলা হয়। আন্তৰ্জাতিকভাৱে প্ৰায় ৬৬° দক্ষিণ অক্ষৰেখাৰ নিম্নৱৰ্তী জলৰেখা দক্ষিণ মহাসাগৰৰ উত্তৰ সীমা। মহাসাগৰখনৰ মধ্যস্থলত সুবিশাল এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ অৱস্থিত। দক্ষিণ মহাসাগৰৰ কালি ২,২২,৮০,০০০ বৰ্গ কিলোমিটাৰ আৰু গড় গভীৰতা ৭,০০০ মিটাৰ। ই ধৰাপৃষ্ঠৰ ৪.৯% আগুৰি আছে। মহাসাগৰখনৰ উপৰিভাগ বছৰৰ অধিকাংশ সময় বৰফেৰে ঢাক খাই থাকে। আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।